নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰো ভাল। মই ৰেখা শইকীয়া মূৰ্তি চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ হিমন্ত মামাই দিয়া 10,000 টকা ফৰ্ম আনিবলৈ। সময় হৈছে 9টা। মানুহ হেনো বহুত ভিৰ। মানুহ গ'লেই আমাৰ অকণমান দেৰিয়ে হ'ল, কিন্তু উপায় নাই, ঠাণ্ডা দিন যে। সেয়া আহি পাই গ'লোহি। দেখিছেনে আমাৰ গোটৰ মানুহবোৰ এনেকৈ বহি আছে, কিন্তু কি কৰিব, ৰ'দত বহি আছে, উপায় নাই। কিন্তু ডিউটি পৰিছে যে সেয়া এনেকৈ বহি থাকিব লাগিব। হাঁহিছে তাই। এয়া দেখিছেনে গোটৰ মানুহখিনি, গোটৰে মানুহ কিমান দূৰৰ পৰা আহিছে যে গোটেই ৰ'দত লাইন পাতি আছে। লাইন নাপাতিলেও নহ'ব, যিহেতু মানুহ বহুত যথেষ্টখিনি ভিৰ হৈছে আৰু সৰু কেঁচুৱা লৈ আহিছে। একদম গোটেই ৰ'দতে ৰখি আছে, উপায় নাই, নিনিলেও নহয় যিহেতু, সেইবাবে এনেকৈ ৰ'দতে ৰখি থাকিবলগীয়া হৈছে। এয়া আমাৰ গোটৰ মানুহ ফৰ্ম পাই একদম কি কৰিম কি নকৰোঁ আলোচনা কৰি আছে। মই আকৌ ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁচোন, আপোনালোকক কোনে কোনে এনেকৈ বাৰু লাইন পাতি ফৰ্ম নিলে। ভাবিছিলোঁ আমাৰ সন্ধিয়া হ'ব, কিন্তু নহ'ল। লাইন পাতি অৱশেষত আমিও ফৰ্মখন পালোঁ। আমি পালোঁ বাৰু ফৰ্মখন। এইসকল মানুহ পোৱালৈকে সন্ধিয়াই হ'ব চাগে। চাওকচোন ইমান দূৰৰ পৰা মানুহবোৰ কেনেকৈ কেঁচুৱা লৈ লাইন পাতি আছে ৰ'দতে। উপায় নাই, নিনিলেও নহয় যে, সেইবাবে ৰ'দতে লাইন পাতি থাকিবলগীয়া হৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব। যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে মই ৰেখা শইকীয়া লৈছোঁ বিদায়, বাই।